নমস্কাৰ, মোৰ অন্যতা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ আজি শান্তিপুৰ চাহ বাগিচাৰ ফেক্টৰীত। যিহেতু আজি প্ৰথম মেচিনত পাত মৰাৰ নিয়ম কৰা হৈছে, সেইবাবে কেইজনমান ভকত মাতি তাত এভাগি শৰাইও আগবঢ়োৱা হৈছে। সেইবাবে মই আৰু মোৰ জা ভণ্টি আমি তিনিওগৰাকী তাত কাম বন কৰিবলৈ বুলি গ'লোঁ। আৰু ভকতৰ নিয়ম কৰি থকাৰ সময়তে এছিষ্টেণ্টজনে নতুনকৈ মেচিনত পাত মৰাৰ নিয়মটো কৰি দিছে আৰু সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু বছৰটো যাতে ভালদৰে যায় তাকে সকলোৱে কামনা কৰিছে। সেৱা কৰি মেলি নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু মোৰ মানুহজনো আজি ডিউটিত আছে। ডিউটিত কৰাৰ লগতে ভকতকো সেৱা চেৱা কৰি আছে। আৰু সকলোৱে আমি চাহ জলপান দিলোঁ। আৰু মোৰ ভিডিঅ'টো বাৰু আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ আহিছোঁ বা